নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিলেজ ভইচলৈ আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আন এটি নতুন ভিডিঅ'। যদিহে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদিহে নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া কলাইগাঁও পাম আৰু ভিডিঅ'টো শেষলৈকে চাওক। কি কৰিম কি নকৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাওক। সকলো বস্তু কম দামত পায়, কলাইগাঁৱতে আছে। ল'লোঁ আমি, ফাইনেলি লৈয়ে ল'লোঁ। 50 বছৰ বয়স হ'ব দোকানখনৰ, গতিকে আহিব। বহুত ধুনীয়া ধুনীয়া বস্তু পায়, অকল ষ্টিলৰ বুলিয়ে নহয়, চব পূজাৰ সামগ্ৰী পাব। হ'লচেলৰ দোকান হয় আৰু বস্তুবিলাকৰ পৰা আহে এইবিলাক সৰ্থেবাৰী বৰপেটা এইবিলাকৰ পৰা বস্তু আহে। আৰু দাদা ফোন নাম্বাৰটো দেখাই দিয়ক একবাৰ, সকলোৱে চাব। বস্তু লাগিলে অৰ্ডাৰ দিব পাৰিব। ঠিক আছে বাৰু, তো বাই বাই দাদা। তেল ভৰাম, ডিপু পাইছোঁ আহি। গাড়ীত অলপ তেল কমি আছে, তেলটো ভৰাই লওঁ। 50 টকাৰ তেল ভৰাই লওঁ, আৰু দুখীয়া মানুহ। ডিপু পালোঁ আহি, তেল ভৰাম। ডিকিটো খোলা,
তিনি পিছ কৰি দিয়ে হ'লেও ভগৱানৰ বস্তু বেঙে আছে এইটো কৃষ্ণ প্ৰভু এইবিলাকে যেনে নাথাকে আৰু নাজানো হো আবাহন নাজানো হো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত দিবা লাগে